হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ লগত আছে ভাইৰেল বয় ডান্সিং কেকটাছ। চ' আজি আমি দুয়োজনে বনাম স্পেচিয়েল আজিৰ দিনটোৰ ব্লগ, য'ত আমি যাম ছায়েন্স মিউজিয়াম, মস্তি কৰিম, ফান কৰিম আৰু বহু কিবা। আৰু মই যি কাম তাকে কবি। অ'কে, চ' বন্ধুসকল বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। লেটছ ষ্টাৰ্ট। আৰু এয়া মই আহি পালোঁ এতিয়া ছায়েন্স মিউজিয়াম। ত' বলক প্ৰথমতে গৈ টিকেটটো কাটি লওঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. আমি আছোঁ ছায়েন্স মিউজিয়ামৰ গেটৰ পৰা সোমাই আহি মেইন যিটো বিল্ডিং আছে বিল্ডিংখনৰ সন্মুখতে। আৰু মোৰ পিছফালে দেখাই পাইছে চাইণ্টিফিক কি কাৰুকাৰ্য ইয়াতে কৰি ৰাখিছে, কি ষ্টাইলত এইটো ঘূৰি আছে। ত' এতিয়া আমি পোনে পোনে যাম এই বিল্ডিংটোৰ মাজত, আৰু তাৰ ভিতৰত যিখিনি চাইণ্টিফিক বস্তু আছে আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে চাই পেলাই বহুত আনন্দ পাব, বহু শিকিব পাব। চ' ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। চ' বলক আমি সোমাই যাওঁ ছায়েন্স মিউজিয়ামৰ মেইন অডিটৰিয়ামৰ ভিতৰলৈকে। ইয়া চাওক, আমি কি ভুটীয়া মানুহৰ নিচিনা চাপৰ হৈ গ'লোঁ ইয়াতে। ইয়াতে চাব আপুনি, ইয়াতেতো আৰু চাপৰ উল্টা পাল্টা দেখিব পায়। আৰু এইফালে আৰু এটা আছে, এয়া পানী পৰি আছে, কিন্তু ওপৰৰ পৰা কোনো পাইপ নাই, অকল পানীহে পৰি আছে। এইদৰে যিটো পিকচাৰৰ ওপৰত আপুনি ক্লিক কৰিব তাৰ বিষয়ে আপুনি ডিটেইলছখিনি ইয়াতে দেখিবলৈ পাব। চ' বন্ধুসকল, আপোনালোকে ইমান টাইম দেখুৱালোঁ, এতিয়া ভোক লাগিছে। মই আছোঁ এতিয়া কেণ্টিনত, ভিতৰতে কেণ্টিন আছে। ইয়াতে খাই আছোঁ পৰঠা আৰু চাহ আৰু কিবা কিবি খাই আছোঁ। চ' খাই পেলাই আকৌ আপোনালোকক আৰু দেখুৱাম নে কি কয়। আগতে পেট বজাৰটো কৰিলোঁ। এয়া হৈছে উল্টা পাল্টা গ্লাছৰ ঘৰ। বলক যাওঁ এতিয়া ভিতৰত। ইয়াতে কিন্তু মই হেৰাই যাওঁ দেই, কোনফালে যাম কোনফালে নাযাওঁ। চাওক মই কেইটা হ'লোঁ, কোনফালে ওলাব লাগিব মই নিজেই গম নাপাওঁ দেই। এইফালে গ'লোঁ, এইফালে চাগে ৰাস্তা আছে, নাই এইফালে এইফালে থাকিব। এই আচলতে কি গম পায়নে, এইটো ঘৰত আহিলে মানুহ পাগল হৈ যাব। এই ঘৰটোৰ পৰা ওলোৱাৰ এটা টেকনিক আছে, আপোনালোকক জনাওঁ। ইয়াত তলফালে তাৰপিছত ফ্ল'ৰটো আছে যে,
এই ফ্ল'ৰটো আপুনি লক্ষ্য কৰিহে বাহিৰত ওলাব লাগিব, নহ'লে গোটেই দিনটো আপোনাৰ এই ঘৰটোতে লাগি যাব। চাওক মই এইফালে আহি গৈছোঁ। চ' গাইজ, আপোনালোকে ভিডিঅ'টো কেনে পালে? মই যিহেতু এতিয়াও ছায়েন্স মিউজিয়ামৰ মাজতে আছোঁ। মই আছোঁ এতিয়া এটা দলঙত, হেংগিং দলং বুলি ক'ব পাৰে। ইয়াতে তলৰ পৰা আপোনাৰ এনেকুৱা বুজোৱা হৈছে যে আপুনি এটা গাঁৱলীয়া দলঙৰ ওপৰতে আছে। তলত যেনেকৈ আপোনাৰ এইদৰে আপোনাৰ বেকুলি আৰু বিভিন্ন ধৰণৰ জীৱ জন্তু, এইফালেতো আৰু বেছি আছে। এইফালে চাওক কিমান জীৱ জন্তু আছে, আৰু আগৰ ফালেও আমি বহুত কিবা কিবি জীৱ জন্তু আছে, আপোনালোকক দেখুৱালোঁ অলৰেডি। চ' আমাৰ তামান্নাই ভয় কৰে, এয়া চাওক ভয় কৰি কৰি লাহে লাহে খোজকাঢ়ি আছে দৌৰি দৌৰি। চ' ব'লা আমি এতিয়া আগুৱাই যাওঁ, আপোনালোকে চাই থাকিব। ইয়াৰ কল লাগিছে আৰু ধুনীয়া চিনাৰী ইয়াতে আছে। ভিতৰত নিৰিবিলি পৰিৱেশ, মানুহবোৰে আহে গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড বিশেষকৈ। ইয়াৰ মোৰ পিছফালে যিবোৰ নিৰিবিলি জেগা আছে, এইবোৰত বহি এনজয় কৰে, মনৰ কথা পাতে। চ' আপোনালোকে আহক, যিসকলে বিয়া পতা নাই, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ৰিলেশ্যনত আছে, ইয়াতে আহি আপোনালোকে ৰোমান্টিক সময় অতিবাহিত কৰিব পাৰে। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. এতিয়া মোৰ লগত আহিছে তামান্না। হাই কোৱা চবকে। চ' এতিয়া সোমাবগৈ মছলিগড়। সৰু বাচ্চাৰ নিচিনা মই অলপ জলনা খেলোঁ, এই দেখা পাইছে চবেই খেলি আছে এইফালেও। ভয় নালাগে। আমি অল ফেমিলি আহিছিলোঁ আজি ছায়েন্স মিউজিয়ামত, কিন্তু সৰু বাচ্চা লৈ আহিলে গমেই পায়, ভালদৰে চাব নোৱাৰি, ভিডিঅ' কৰিব নোৱাৰি, সিহঁতক দেখাওঁতে দেখাওঁতে টাইম গুচি যায়। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনে লাগিল নিশ্চয় জনাব, আৰু যিমান পাৰে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, এই ডান্সিং কেকটাছক ভাইৰেল কৰক,
যাতে সকলোৱে এই ভিডিঅ'টো চাই আৰু ডান্সিং কেকটাছ আগন্তুক দিনত পপুলাৰ হৈ পৰে সো পুনৰ বেলেগ এদিন বেলেগ এটা নতুন ভিডিঅ'ত লগ পাম তাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই